बिटिआरनि नायल'जालाव गंसेल' उरां गाथोन रुपसी एयारपर्टआव मा जादों? दिनैसिम 10निफ्राय 15 सान बारलांबाय, नाथाय रुपसी उरां गाथोनाव गंसेबो उरां बायाखै आरो बिराखै। अदेबानि दासान्दि रुपसी उरां गाथोनाव दावबायारिफोरनि थाखाय उरांजों दावबायनाया बन्द जानानै दं। मख'नो गोनांदि एयारपर्ट अथरिटी अफ इन्डियाजों मोनसे गोरोबथायाव फ्लाइबिग मुंनि दावबायारि उरांखौ रुपसी उरां गाथोनाव थांनाय 2021 मायथाइनि 8 मे खालारनिफ्राय दावबायारिफोरनि थाखाय बिरहोजेननायखौ जागायजेनदोंमोन। बेबादिनो 72 मासि गोनां एटीआर सीबीडीटी गंनै उरांखौ हाप्तायाव सानथाम गुवाहाटीनिफ्राय कलकातासिम आरो कलकातानिफ्राय रुपसी जानानै गुवाहाटीसिम सालायनाय जायोमोन। बेनि उनाव दावबायारिफोरनि लुबैनाय बादि थांनाय 2022 मायथाइनि 18 फेब्रुवारिनिफ्राय हाप्तासेयावनो 6 सानसिम दावबायारि उरांफोरखौ बिरहोनायनि थिरांथा लानाय जादोंमोन। नाथाय फैयै फैयै थांनाय 7 नभेम्बरनिफ्रायनो रुपसी उरां गाथोनाव गंसेबो उरांनि बिरनाय आरो बाख्लायनायखौ दिनैसिम नुनो मोननाय जायाखै। बेखौनो दावबायारिफोरखौ नैबे समाव गोबां जिंगासिनाय फोरमायनायखौ नुनो मोननाय जादों। চাওক, যেতিয়া বিমানবন্দৰখন মুকলি কৰা হ'ল, পৰ্বতজোৰাবাসী ৰাইজ আমি উৎফুল্লিত হৈছিলোঁ যে আমি সুদীৰ্ঘ বহুত বছৰ পিছত আমি এৰোপ্লেনেদি আমি দিল্লী কলকাতা যাব পাৰিম বা গুৱাহাটীত যাব, মানে অতি কম সময়ৰ ভিতৰত আমি গুৱাহাটীত যাব পাৰিম। দুৰ্ভাগ্যৰ কথা যে আজি 14-15 দিনৰ পৰা ফ্লাইবিগ নামৰ কোম্পানীয়ে কি কয় ফ্লাইটবিলাক বন্ধ কৰি ৰাখিছে। আমাৰ পৰ্বতঝৰা অঞ্চলবাসী ৰাইজৰ মানে বহুত সমস্যা হৈছে। কিছু মানে যিবিলাক টিকেট ক্ৰয় কৰা হয় সেইবিলাক কেঞ্চেল কৰিব লগা হৈ আছে। আমাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়ালৈ দাবী যে আমি আনত যিখন এয়াৰপৰ্টলৈকে আমি গৌৰৱ কৰিছিলোঁ, আমি বহুত গৌৰৱ কৰিছিলোঁ যে আমি এটা কি কয় এয়াৰপৰ্ট পাইছোঁ, কিন্তু দেখা গৈছে যে এই মানে এয়াৰপৰ্টখন বন্ধ কৰিবলৈ কিবা চিন্তা চৰ্চা কৰা হৈছে নেকি। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি AVMCৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে অনতিপলমে খুব কম সময়ৰ ভিতৰত আমাৰ ৰূপসী এয়াৰপৰ্টত মানে ফ্লাইবিগ নামৰ কোম্পানীৰ বা অন্য কোনো কোম্পানীৰ কি কয় প্লেনবিলাক আমাৰ সুযোগ কৰি দিবলৈ আমি মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছোঁ। এদিন দুদিন নহয়, প্ৰায় 14 দিন কোনো ধৰণৰ আগজাননী দিয়া নহ'ল। কি কাৰণ? ৰাইজে বিভ্ৰান্তিত পৰিছে। পৰ্বতঝৰা অঞ্চলৰ ৰাইজে বিভ্ৰান্ত পৰি কি হ'ল যে আমাৰ ইমান ধুনীয়া এটা ৰূপসী বিমানবন্দৰ চাওক আমাৰ এইফালে ধুবুৰী কোকৰাঝাৰৰ পৰা যে এই বৃহৎ অঞ্চলৰ ৰাইজ ইমান অসুবিধাত আছে, সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে খুব কম সময়ৰ ভিতৰত আমাক এই কি কয় প্লেন ঘাটিৰ এৰোপ্লেনবিলাক আপোনালোকে মুকলি কৰি দিয়ক, আমাৰ যাতায়াতৰ ব্যৱস্থা কৰি দিয়ক। নাই, দেখা গৈছে যে বিগ বি যিটো কোম্পানী আছে সেই কোম্পানীটো কিন্তু এয়াৰপৰ্ট অথৰিটিৰ লগত চুক্তি এতিয়াও শেষে হোৱা নাই। চুক্তি শেষ নোহোৱাৰ ক্ষেত্ৰত তেখেতসকলে কেনেকৈ বন্ধ কৰিব পাৰিলে, এইটোলৈ কিন্তু ডাঙৰ ৰহস্যৰ সৃষ্টি হৈছে। চ' এইবিলাকে ফ্লাইবিগ নামৰ কোম্পানীয়ে এইবিলাক গাফিলাতি কৰি আছে, আমাৰ লগত মানে প্ৰতাৰণা কৰি আছে। আমাৰ পৰ্বতঝৰাবাসী ৰাইজৰ লগত তেওঁলোকে কি কয় প্ৰতাৰণা কৰি আছে। আমাৰ পৰ্বতঝৰাবাসী ৰাইজ সহজ সৰল ৰাইজ, পৰ্বতঝৰাবাসী ৰাইজৰ লগত হেতালি খেলিলে আমি কিন্তু সহ্য নকৰোঁ। আমি সকলোৱে দিব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰত কিন্তু আমাৰ এৰোপ্লেন লাগিবই, আমাৰ ইয়াৰ যাতায়াতৰ সুবিধা বা ব্যৱস্থা কৰি দিব লাগিবই।